নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কৰ্মসন্ধান অসম ইউটিউব চেনেলত স্বাগত। মই আজি SSB হেড কনষ্টেবলত উলিওৱা চাকৰিৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। SSB হেড কনষ্টেবলত বহুতকেইটা পোষ্ট ওলাই আছে। পোষ্টকেইটা হ'ল হেড কনষ্টেবল পোষ্ট আছে 115টা। তাতে জেনেৰেল আছে 47, HCত আছে 21, SCত আছে 10, OBCত আছে 26, EWত আছে 10। আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰে আৰু এই পোষ্টটো এপ্লাই কৰাৰ কাৰণে আপোনালোকক বয়স লাগিব 18 পৰা 25, মানে STC কাৰণে 18 পৰা 30 লৈকে, OBC কাৰণে 18 পৰা 28 লৈকে, ESM কাৰণে মানে এক্স সাৰ্ভিসমেনৰ কাৰণে 18 পৰা 28 লৈকে। আপোনালোকে এই পোষ্টটো এপ্লাই কৰাৰ কাৰণে আপোনালোকক 12 পাছ থাকিব লাগিব আৰু কম্পিউটাৰ জানিব লাগিব। আৰু আপোনালোকে এই পোষ্টটো এপ্লাই কাৰণে এপ্লিকেশ্যন ফিজ দিব লাগিব, মানে জেনেৰেল, OBC আৰু EWC কাৰণে এপ্লিকেশ্যন ফিজ 100 টকা, আৰু SC ST আৰু এক্স সাৰ্ভিসমেন আৰু ফিমেলৰ কাৰণে যিবিলাক কেণ্ডিডেট আছে তেওঁলোকক ফিজ দিব নালাগে। আৰু আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব লাগিব অনলাইনৰ জৰিয়তে, আৰু অনলাইন কৰাৰ লাষ্ট ডেট হ'ল 22/8/2021, মানে 22 আগষ্টৰ আগতে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰে।